हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल और आज এটা সৰু এটা ব্লগ হ'ব যেহেতু আজি ৭৫তম স্বাধীনতা দিৱস আৰু সকলোকে মোবাইলৰ পৰা শুভেচ্ছা থাকিল আৰু মোৰ লগত আজি এয়া ভাগিন দুইটা আমি এতিয়া ফুৰিবলৈ যাম সৰু এটা ব্লগ হ'ব আমি এটা ঠাইত ফুৰিবলৈ যাম আৰু ইয়াতে এয়া পতাকা বেছি আছে ইয়াৰ পৰা এখন পতাকা লৈ আমি যাম আৰু বন্দে মাতৰম ক'ত যাবা এতিয়া ফুৰিব তো বলো আমি যাই থাকোঁ আৰু তেতিয়া আগত বহিছে এইটো মোৰ ভাগিন হয় আৰু এতিয়া আমি যাম ক'ত যাম চাই থাকক সৰু এইটো ব্লগ আৰু আহি কিনে ডিউটি আছে ডিউটি কৰিব লাগিব 2টাৰ পৰা তো বেছি টাইম কৰিব নোৱাৰোঁ এনে নৰ্মেলি যাম আৰু তো লেটছ গো তো এতিয়া কি আহিব ইয়াতে ট্ৰেইন আহিব আৰু আমাক পুৰা ৰখাই থৈ দিছে না এই গৰমত আমি কিবাকে চাই অলপ আছোঁ বাৰু ধুনীয়া গছ এডালৰ ইঞ্জিনো আহিব ট্ৰেইনো আহিব তো আমাৰ ষ্টাইলটো অকণমান দেখাই দিওঁ এনেকৈ আমি বহিছোঁ আমি এনেকৈ বহি আছোঁ বহাৰ ষ্টাইল কেনেকুৱা বহাৰ ষ্টাইল আমাৰ দুটাৰে ড্ৰাইভাৰ মই কিন্তু আগত ড্ৰাইভাৰৰ চিটত বেলেগেহে বহি আছোঁ এই আহিছে मेरी सपनों की रानी कब आएगी तू आ गया तुम्हारी सपनों की रानी आ गया गर्मी केनेকুৱা ৰ'দ দিছে বাপৰে পিঠি পুৰি যাব পিঠি পুৰি যাব কিবাকে বাচিলোঁ দিয়ক কম যাম নাছিল বাপৰে और आप लोग देख सकते हैं वो रहा हम लोगों का मंजिल उस तरफ आ गया गाइस এতিয়া আমি যাব লাগিব রাইট সাইড এয়া কি যাব লাগিব দেখা যাবে তো আমি তালৈকে যাব লাগিব ওটা বহুত যাব লগা আছে বহুত ইয়াতে তামাম মানুহ হয় বুলি গম পাই আছিলোঁ আগতে আহিছোঁ কিন্তু তেতিয়া মই হয়তো ভিডিঅ' দিয়া নাছিলোঁ আজি ভিডিঅ' বনাই আহি আছে কিবা এটা বেলেগ লাগি আছে আৰু আপোনালোকৰ লগত লাইন বাই লাইন গাড়ী মানে আকৌ ইয়াতে ৰেচিঙো কৰে নহয় সেইটোহে ভয় লাগে ৰেচিং খেলা খেলে জোৰে জোৰে বাইক চলায় গাড়ী চাওক না গাড়ী কিমান মানুহ আহিছে বাপৰে আৰু ওপৰত যাবই আছে বহুত দাম আছে ন
তাৰপিছত পতাকা লৈ লৈ আহি আছে। কেনেকুৱা লাগিছে? এই গাড়ী চাওক, গাড়ী। আগৰ স্কুটিখন চাওক, স্কুটিখন এই গৰম লাগিছে ন? স্কুটিখন চাওক। মই যাই আছোঁ আৰু পাৰোঁ যদি ওচৰলৈকে। এইখন কেনেকুৱা দিছে পুৰা পতাকা চাৰি পিনে হৈ আছে আৰু। গাইজ ফাইনেলি ইয়াতে বাইক চাইক থলোঁ আৰু এতিয়া ভিতৰত গৈ আছোঁ আৰু বাহিৰৰ পৰা এটা দেখাই দি আছোঁ পতাকাখন। এয়া ভিতৰত গৈ আছোঁ, বহুত মানুহ। এইফালে এইবিলাক গাড়ী পূৰা আৰু আগৰ ফালে আৰু এয়া ছটা টিকলি। কেনেকুৱা লাগিছে আহি? মজা লাগিছে। চাওক, অ' মাই গড, Q4 এই ইয়াৰ পৰা বেলেগ দেখি ন? ত' গাইজ ফাইনেলি আমি আহি পালোঁ আৰু আহিয়ে কাক লগ পাইছোঁ চাওকচোন এইফালে। মানে বেলেগ আৰু আজি মানে ফোনো কৰা নাই, একো কৰা নাই, হঠাৎ মানে দুইটাই এটা জেগাতে আহি পাইছোঁ। তাকে কয় কি বুলি কয় নাজানো, বাকী যি হওক আপোনালোকক বহুত 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 বেছি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। খাওঁ পিঅ' এছ কৰক, মানে যিও কৰক মানে উদযাপন কৰক আৰু সেইটোৱে ক'ম, ঘৰত নাথাকিব। বঢ়িয়া। আৰু এইফালে আছে অৰূপ, এইটো অৰূপে কিবা মাথা মাৰি আছে মানে। আৰু এইফালে আছে ধ্ৰুৱ, এইটো স্বাধীনতা দিৱসৰ সকলোকে হিয়া বাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মোৰ একদম খবৰ ভাড়া আৰু বঢ়িয়া ধুনীয়া লাগিছে লোকেশ্যনটো, আপোনালোকে চাওক, বঢ়িয়াকৈ দেখাব। অকণমান দেখাই আছোঁ বাকীখিনি। পতাকাখন মই ধুনুকে এটা জেগাত লগাই দিছোঁ দেই। থাকা এনেকৈ থাকা। লগাই দিছোঁ, তাতে থাকিব দিয়া। বঢ়িয়া বঢ়িয়া বঢ়িয়া। অ' পতাকা মাথাত উৰিব নেকি এতিয়া? লাজ কৰিছে দেখিছা। আমাৰ মইনাৰ ভোক লাগিল। মোৰ তাত পইচা নাই নহয়। পইচা আনিছিলে না? হা পিছে ক'ৰ পৰা দিম? নাইচোন মোৰ তাত। নাই ক'ত? দেখাব নালাগে, দেখা কোৱা কোৱা। এখন লৈ থাকাচোন পইচাটো দি। এয়া ক'ত আছোঁ চাওকচোন, কি ধুনীয়া এটা মানে ধুনীয়াকৈ বনাইছে এইটো জিৰণি চৰা। ইয়াতে মানুহবিলাক